এজোপা বিশেষ গছ। ধুবুৰীৰ ঐতিহাসিক ধুবাৰ গাঁৱত আছে এই বিশেষ গছজোপা। প্ৰায় 1000 বছৰৰ পুৰণি এজোপা বটগছ। হয়, এইজোপাই হৈছে 1000 বছৰৰ পুৰণি বটগছ। যি সময়ত মানুহে গছ-গছনি হাবি জংঘল কাটি বন ধ্বংসৰ যজ্ঞ পাতিছে, তাৰ ব্যতিক্ৰম ৰূপত এই বিশেষ বটগছজোপা। গছজোপাৰ আছে বিশেষ তাৎপৰ্য। শুনি হয়তো আচৰিত হ'ব আপুনিও। ইয়াৰ মূল শিপা আজিৰ দিনলৈকে উলিয়াব পৰা নাই স্থানীয় ৰাইজে। শিপা নথকা এডাল গছৰ পৰা বিস্তাৰিত হৈছে বহু কেইজোপা গছৰ। ইয়াৰ প্ৰকৃত ৰহস্য আজিও অজ্ঞাত। মহাৰাজ নৰনাৰায়ণ দিনৰে পৰাই আছে এই প্ৰকাণ্ড বটগছজোপা। গৌৰীপুৰৰ সমষ্টিৰ ধুবাৰঘাটৰ 2য় খণ্ড গাঁৱত প্ৰায় 5 বিঘা ভূমিৰে আৱৰি আছে এই প্ৰকাণ্ড গছজোপা। গছজোপাৰ তলতে স্থাপন কৰা হৈছে 4টাকৈ মন্দিৰ। ইয়াত আছে এটা কালী মন্দিৰ, এটা শিৱ মন্দিৰ আৰু এখন সত্ৰ। এই গছজোপাক অঞ্চলটোৰ সমন্বয়স্থলী বুলিও কোৱা হয়। উল্লেখযোগ্য যে গছজোপাৰ তলত 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভাগৱত যজ্ঞ। যোৱাকালি এই ভাগৱত কাৰ্যসূচী সামৰণি পৰে। স্থানীয় ৰাইজে গছজোপা সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে আৰু ইয়াত এখন টুৰিষ্ট পাৰ্ক বনাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অনুৰোধ জনায়। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।